হয় গায়ত্ৰী, মই বৰ্তমান উপস্থিত হৈছোঁ ছুইজাৰলেণ্ডৰ ডিভছ চহৰত। সেইকাৰণে উপস্থিত হৈছোঁ য'ত ব্যৱসায়ীসকলে আজি ইয়াত মিলিত হৈছে। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আমন্ত্ৰণ জনাইছে ব্যৱসায়িক সম্পৰ্কে আলোচনা কৰিবলৈ। ইতিমধ্যে ব্যৱসায়ীসকল আহিবলৈ লৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কনভয় আহিবলৈ ধৰিছে। ইয়াৰ সামগ্ৰিক দৃশ্য মোৰ সহযোগীক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। স্যার, মুখ্যমন্ত্রী হওয়ার পিছত এয়া আপনার প্রথম বিদেশ যাত্রা? হয়, এই প্ৰথম বিদেশ যাত্ৰা। মুখ্যমন্ত্ৰী হোৱাৰ পিছত আপোনাৰ অনুভৱ? কি অনুভৱ? অনুভৱ ভাল ছাৰ। ভাল অনুভৱ ভাল। স্যার, আপুনি ৰাইজক দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰাৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে? সকলো ব্যৱস্থা মই গ্ৰহণ কৰিম। মই ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিমেই। ছাৰ বলক। ছাৰ, আজি আলোচনাৰ বিষয়ে কিবা ক'ব নেকি? আলোচনা হোৱাই নাই, কেনেকৈ ক'ম? স্যার, কিছু আভাসটো দি যাওক। সময়ত সকলো ক'ম। ছাৰ Sir, what about the meeting? It's a business meeting. Okay. Sir, Please. হয়, ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে এই বিলাসী হোটেলখনত মুখ্যমন্ত্ৰী তথা বিখ্যাত ব্যৱসায়ীসকল আহি উপস্থিত হৈছে। ইয়াৰ পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ বা বাতৰি আমি আপোনালোকক সম্প্ৰচাৰ কৰিব পাৰোঁ তাৰ বাবে চাই থাকক আমাৰ চেনেল। প্লিজ ছাৰ বহক। আমাৰ চকীবিলাক প্লাষ্টিকৰ, ইহঁতক চাওকচোন, কাৰণটো কি? ছাৰ তেওঁলোক আমাৰ বহু ওপৰত। ছাৰ বহক। হোৱাটছ দ্য প্ৰব্লেম? প্লিজ চিট। অ'কে ছাৰ, অ'কে। ছাৰ বহক। Okay, let's come to the point. য়েছ ছাৰ। ছাৰ মূল কথালৈ আহোঁ। মূল কথালৈ আহিব লাগে। I am from United Hebrew from America. আমেৰিকা? হয় ছাৰ। Oh yes, we want to provision of health insurance of rich people. তাৰমানে ছাৰ, তেখেতসকলে আমাৰ দেশৰ স্বাস্থ্য কেন্দ্ৰত অধিক বিনিয়োগ কৰিব খুজিছে। ধনীসকলৰ কাৰণে ইঞ্চুৰেঞ্চ পলিচি আৰু দুখীয়াসকলৰ কাৰণে ফ্ৰী আঁচনি। তাৰমানে বিজনেছ? Yes, business. I am from England. We want customer from your school, college and university. কাষ্টমাৰ? Yes, customer. কি কাষ্টমাৰ? ছাৰ, এওঁলোকে আমাৰ দেশত ব্যক্তিগত স্কুল, কলেজ, ইউনিভাৰ্চিটি খুলি আমাৰ ল'ৰা ছোৱালীক অধিক শিক্ষাদান কৰিব খুজিছে। সেই কাষ্টমাৰ। Exactly. No. মই আহি বেপাৰীৰ মাজতহে সোমালো। এতিয়া ৰাইজৰ কি হ'ব? ছাৰ, জাষ্ট এ ফিউ মিনিট। Okay. থেংক ইউ ছাৰ। মাই অলকা, মাই অলকা, মাই অলকা, অলকা। দেখোন ভিতৰলৈ আহক। হ'ব, ইয়াতে হ'ব। নালাগে ভিতৰলৈ আহক। তোৰ বৰ ভাগ্য দেও আই। এই মুখ্যমন্ত্ৰীৰ ঘৈণীয়েক হয় এই মিনিষ্টাৰ নিয়ান হলি। কি কয় খুৰাই, এখেতহে মুখ্যমন্ত্ৰী, মই সেই অলকায়ে মই। পিছে খুৰাই কি কামত আহিলি বা? মোক গাঁৱৰ মানুহ পঠাইছিল। এইবাৰ আমাৰ এই মুখ্যমন্ত্ৰী চাহাব গাঁৱত যায় ট্ৰেক্টৰ আৰু সাৰ বিনামূলীয়াকৈ দিম বুলি কৈছিল। দিম বুলি কৈছে যেতিয়া আমাৰ এখেতে দিবয়ে খুৰা, মই এখেতক কম। আমি জানো সি দিয়া মানুহ, সি আমাক দিবই। ৰাইজ,
এই ধৰ্মপতিৰ শপত খাই গৈছোঁ যি কাম কৰিম ৰাইজৰ ভালৰ কাম কৰিম ৰাইজৰ মংগল হোৱাৰ কাম কৰিম স্যার মই ৰাইজৰ আশাবোৰ পূৰণ কৰিব লাগিব কিন্তু স্যার কোনো কিন্তু নাই সিহঁতে কয় মই হেনো ৰাইজক মদ খুৱাই টেক্স ল'ব লাগে সেই টেক্স মই আনি মই লণ্ডন আমেৰিকাত পঠাই দিব লাগে সেইটো কাৰ সৰু কথাহে মানে স্যার কি মানে ছাৰ একো মানে নাই সিহঁতে প্ৰাইভেট স্কুল ইউনিভাৰ্চিটি খুলি কি কৰিব বেপাৰ কৰিব আমাৰ ল'ৰাজনীৰ ওপৰত বেপাৰ কৰিব সেয়াইতো স্যার স্যাৰে আচলতে কথাটো নিগেটিভ সেন্সত লৈছে মোক আৰু বুজাব নালাগে আপুনিয়েতো ক'লে চৰকাৰী স্কুলৰ ৰিজাল্ট ভাল কৰি দিব লাগে হয় স্যার ফেল কৰা ল'ৰা ছোৱালীক ফাৰ্ষ্ট ডিভিজন লেটাৰ মাৰ্ক ষ্টাৰ মাৰ্ক এইবিলাক দিব লাগে হয় স্যার আমাৰ ছাত্ৰ ছাত্ৰীক কি বুলি ক'লে শুনিলে নহয় কাষ্টমাৰ So late. Secretary, be patient. Next your turn. হেল্ল' কথা কামবিলাক কিবা বেলেগ হৈ আছে মই ভাবাৰ দৰে নহয় মই নৰিম এনেকুৱা গণ্ডগোলীয়া পৰিস্থিতি হৈ আছে মই ভাবাৰ দৰে হোৱা নাই কথাবিলাক Please remember, this is our last resort. We are in the middle of a great crisis. Yes, myself. Get up. But why? This is how I feel. Get up. কিবা গণ্ডগোল হৈছে এই গণ্ডগোলৰ মাজত কিন্তু মই নাই কিন্তু স্যার এইটো আজিৰ কথা নহয় স্যার সৌ তাহানিৰ পৰাই তেনেকৈয়ে চলি আহিছে আপোনাৰ আগত যিজন মুখ্যমন্ত্ৰী আছিল তেওঁৰ দিনতো তাৰ আগৰ যিজন মুখ্যমন্ত্ৰী আছিল তেওঁৰ দিনতো স্যার এনেকৈয়ে চলিছে মই ছেকেণ্ড হেণ্ড মুখ্যমন্ত্ৰী নহয় এইটো এটা চিষ্টেম স্যার এই চিষ্টেম ভাই দিব লাগে They torture me badly. Why not protest? Protest, but Okay, it's I see. okay. স্যার এইটো আমাৰ 10,000 crore স্কিম স্যার মই এইবিলাক নামানো Hello. স্যার মাতিছে স্যার বলক প্লিজ সাইন ওকে স্যার প্লিজ প্লিজ সাইন সো এইটো কৰক সহি কিহৰ সহি কি সহি Next year, throw it here. ইয়েছ স্যার স্যার আপোনাক পুনৰ মুখ্যমন্ত্ৰী পাতিব পুনৰ মুখ্যমন্ত্ৰী পাতিব হয় স্যার ৰাইজে ভোট দিলে মই নিজে মুখ্যমন্ত্ৰী হ'ম No! Who control it here? We control it here. মই কিন্তু কেছ কৰিম লাভ নাই স্যার পুলিচ মিলিটাৰী আইন আদালত সব এওঁলোকৰ তলত Sign here. চাইন কৰক নাই মই নকৰোঁ Sign here. কৰিবই লাগিব স্যাৰ Sign here. নকৰোঁ Sign here. নকৰোঁ স্যার চাইন কৰক স্যার মল্লয় কি হৈছে কি সপোন আছে কিবা হয় সপোন দেখছোঁ কি সপোন দেখছা মুখ্যমন্ত্ৰী হোৱা সপোন দিনটো দোকানে পাহাৰে বহি ওই ৰাজনীতি লেকচাৰ মাৰি থাকবি আৰু ৰাতি
মানুহে কয় শেষ ৰাখি সপোন বোলে মিলে। এইটো কথা ময়ো শুনিছোঁ। কি ভাবছা? আমাৰ দেখো একো অধিকাৰে নাই, মুখ্যমন্ত্ৰীৰ একো অধিকাৰ নাই, না গণতন্ত্ৰৰ অধিকাৰ আছে, না আমাৰ ভোট দি কিবা মূল্য আছে। বিরল তপস্বী শুনাই মন্ত্র যদি গণতন্ত্র আর সমাজবাদর বিরল তপস্বী শুনাই মন্ত্র যদি গণতন্ত্র আর সমাজবাদর এই মন্ত্রর ধ্বনিয়ে অন্ত পেলাব জানো কুখন তুখন আর আর্তনাদর কুখন তুখন আৰু আৰ্তনাদৰ চৌদিশে দেখা পাওঁ ক্ষুধাৰ্ত জনতাৰ স্তব্ধ কণ্ঠ দেখো প্ৰতিবাদৰ চৌদিশে দেখা পাওঁ ক্ষুধাৰ্ত জনতাৰ স্তব্ধ কণ্ঠ দেখো প্ৰতিবাদৰ তোৰ পৰা মই কিয় যুগে যুগে পাই আছো মাহিয়াই লেৰেলা চাদৰ মাহিয়াই লেৰেলা চাদৰ